हे गाइस वेलकम टू माय चैनल चिंटू आसामीज ब्लॉग्स। तो आज ही कुछ अलग करते तो आज मैंने 31 डिसेम्बर तो आज तो जाने आज की तो आज আমি বাটকেট জিতু ভাই তো জিতু মানে যে মাদক দাও তাত খানা তা খাম তো আমি যাই আছো তাই গলি বলো গাইস এনে থামা খাবো না আপোনালোকে চাই পাগলা হৈ যাব গাইস পাগলা হৈ যাব। A few moments later. তো এটা মাদক বাই তোর ঘর আই পালো তো মাদক বাই আই পালো তো চলি গিতে আছে আৰু কেটামান আহি আছে তো এটা আয়োজন চলব আৰু আয়োজন তো লাইক চাই দিতে পুৰা লগে দিছি তো আৰু এফালে চাবাৰে পুৰা বইলাৰ চাবাৰে বইলাৰ গাইস দুটা বইলাৰ আছে সেই দুটা দি খাই গতি মাৰ নেকি তো কান বাজে দি মাৰ বাই বক্স তো আছে এইটো বাজে দি পুৰা ডিজে লাগাই দে সাউন্ড কিন্তু আছে গাইস বাম্পা সাউন্ড আছে তো মানে এটা বক্স পুৰা বাজে আছে তো অলপ অফ কৰি দিলো তো এটা খানাটো পিছে আমি অলপ দেৰিকে খাম মানে 12টা মান খাম আৰু পুৰা ৰাতি আজি পোৱাৰ কথা আমাৰ মই কও কোন দে কক মানে আমি 11:59 আমি খানাটো খাওয়া আৰম্ভ কৰিম আৰু 12টা তো খাওয়া যাই যাব মানে আমি 2023 লে খানাই থাকিম তো এটা বমা ফাটাবা লাগব না বমা সমা আনি এই তো সুগার আনি পুৰা ৰেডি নেকি ইয়েস ৰেডি পুৰা ৰেডি গাইস তো হায়াত আহি আছে আৰু আহিছি তো অলপমান আৰু বজাৰ অলপমান আছে নাই বজাৰ কৰিব গৈছি তো বাক্সাস বাজি থাকো বলা তো বাকি জুগাৰ হিন্দীত আছে তো এই দুটা হল মুৰ্গী তো এই দুটাক অলপ পিছত কৈ দি তো এই আহিছি তো ভাই আছে ইয়েস ভাই তো আমাৰ নয়ন ভাই মিন্ময় ভাই মাধৱ ভাই আৰু বিজয় ভাই আছা আৰু আমাৰ জয়দেৱ ভাই লাজুকিয়া তো মানে আমার এটা 10:30 বাজে কিন্তু আমার খানা সানা এক অবস্থা দাও নাই তো জানতে আছে নাকি ভাই ইয়েস 10:30 বাজে কিন্তু আমাৰ মানে ৰাতি পৰ কৰি দিম আজি জাস্ট এটা মোমেন্ট থাকি যাব লাগিব আমাৰ 2023 লাষ্ট দিনটো মানে অলপ দেৰি আছে অলপ দেৰিকে 2024 হৈ যাব তাক লগে লগে খুনি কাটাই কৈ দিব মেমি পপেন बड़ा हरामी हो बेटा। তো প্রায় কেইটা 11:03 হৈ গেল তো 6 দিন জুই উঠে তো মাদব বাতে মাংস কাটাই হয় না কি জান কাটবি কেঁচা মাংস ডাইৰেক্ট খাই দিম মই বেছি গলি তে কাট তাড়াতাড়ি কাট খাব লাগে আৰু তে পুৰা জুইটো পুৱাই আছে তো ইয়া বাজিছে 11টা 11:30 বাজিল 11:30 বাজিল তো আমাৰ ইতন গলি মাংস কাটা আছে সৈকে জ্বলাই নাই তো এটা 12টা বাজবে কাৰণে বৰ বেছি 5 মিনিট আছে গাইস 5 মিনিট আছে তো এই বোমা সমা লৈ বোমা ফাটা আৰু বলক গাইস কিন্তু এটা 12টা বাজিল আৰু বৰ বেছি 1 মিনিট আছে গাইস 1 মিনিট আছে তো গাইস আল্লাহ লাগা মানে বোমা সমা সব ৰেডি হৈ আছে মাইক চেক ৰেডি সব ৰেডি তো 12টা বাজে বোমা ফাটাব লাগে আৰু অলপমান জোছ চাব লাগে জোছ গাইস তাতে বোমা হিন্দি দি দিছো তো দুনিয়াত দিছো রবক হাতাই নাই গাইস উস্কানি গে তো গেছি এটা বোমা খাবে গেছি গান বললা বোমা পুরা তো মই পুরা মতে বাইরে লুকে রইছো বোমা ভূত পড়াই বলি আলফা লগে দিছে দে মার ভাই মার ও ভাই এই চচনা জিলা চচনা জি হাজর আপনা হাবা 2023 বিদায় দিয়ে 2024 আদৰি ললো বোমা সমা ফাটে আদৰি ললো ইতেন সৈকে তো আমাৰ জুই জ্বলে দিছো ইটা খানা স্টার্ট কৰি দিছো পুৰা 12টা 12:30 বাজিছে আৰু তো রাতে 3টা বাজা গেলে খানা তো হবই আছে হাতাং কথা নহব বাৰু ঠিক না কেইটা গেলি হয়তো ইটা 12:30 আমি জুই স্টার্ট দিছো খৰিহান জ্বলাইছো আৰু কি বেয়া কৰি তো আপোনালোক সকলোকে হ্যাপি নিউ ইয়াৰ তো ইটা বাজিছে বৰ কেইটা বাজিলে ভাই 12:46 হল তো ইটা না গেলে আমাৰ মাংস একো বহা যায় না বুলি ক'ব পাৰি তো বহা গেছি গৰম পানী দি বহাইছি কিবা বহাবো আম পাইছো তো বাকি আপোনালোক হ্যাপি নিউ ইয়াৰ তো আপোনালোকক এই নতুন বছৰটো 2024 যাতে আপোনালোকে ভালে যায় আপোনালোকক সবৰে তো সেই আশা কৰো তো আপোনালোকেও মোক আশীৰ্বাদ কৰিব গাইস তো এতিয়া পুৰা 2টা বাজি গৈছে তো আমাৰ এতিয়া বৰ্তমান ভাত খিন্তি হৈ গ'ল তো এতিয়া মাংস খিন্তিব আমাৰ 2টা বাজি গ'ল গাইস তো মাদব বাই ৰান্ধনি আজি পুৰা তোৰটা কামই নাই আৰু কি কাম নাই আলু চালিছো কিমান কষ্ট হৈছে তো গাইস 2টা বাজি ভাত বনালি 4টা মান ভাত খাব পাম আৰু হৈছে আৰু আজি খানা খাৱা পুৰা তেল পুৰা দিছে আৰু তই দে বনো
তো আমাৰ এই খানা খোৱা মানুহে টোপনি মাৰি গ'ল এতিয়া ভাৰ্গৱ ভাই তো কি ক'ব আৰু তাৰ লগত সৰু ছোৱালী কি কৰবি আৰু তো টোপনি মাৰক অলপমান টাইম টোপনি বেচাৰাই তো এনেকৈ পুৰা মাংসটো বহাই দিলে ভাই তো এনেকৈ পুৰা মাংসটো বহি গ'ল তো এই দুটা কেইটা বাজিল দুটা দছত পুৰা মাংস বহি গ'ল গাইছ তো বাকী খাওঁতে 3টা বাজি যাব আৰু আজি তো ফাইনেলি ভাত চাত দি দিলে আৰু 3:30 বাজিল 4টাই বাজে আৰু কি ক'ব আৰু গাইছ তো ভাতকেইটা খাই লওঁ এতিয়া তো আছে ভাই তো এই ৰাতি 4টাই বাজে আৰু ভাতকেইটা খাই লওক দে খাই লৈ আৰু টোপনি মাৰো যিখিনি টাইম পাৰোঁ আৰু ভাত চাত দি ল'লে পুৰা একটাপা মাৰি দিওঁ আৰু টমটৰডাল থওঁ মই একটাপা মাৰি দিওঁ আৰু তো ভাই পুৰা গৰম হৈ আছে তো এই কষ্টৰ তো এই ওরা ৰাতি ৰখি ৰখি এতিয়া ৰাতিপুৱা সেই 4টা বজাত ভাতকেইটা আৰু খাই দিওঁ আৰু এই হাত খান দিছে তো ফাইনেলি আৰু বাই বাই দিব টাইম তো বাজিছে এয়া বৰ বেছি 4টা হ'ল 4টা আগত আমি ভাত খাওয়া সমাপ্ত হৈ গ'ল ভাত চাত খালোঁ এতিয়া আৰু অলপমান টাইম টোপনি মাৰি আৰু সজাবা হ'ল না গাইছ তো বৰ বেছি 2 ঘণ্টামান টোপনি মাৰোঁ আৰু যাওঁৱেই আৰু উপায় নাই তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইছ বহুত কষ্ট কৰিছোঁ আৰু গম পাইছেনে এই 4টা বজাত গেলি সেনেকৈ আছোঁ ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই নেক্সট ভিডিঅ'লৈ আহি আছোঁ